এবাৰ ক্ষমা কৰি ভাল হৈ যোৱা, কিন্তু পুনৰবাৰ সেই ব্যক্তিক ভৰসা কৰি মূৰ্খ হ'বলৈ নাযাবা। বাণী, মুখৰ কথাই মৰ্যাদা হেৰুৱালে বিনাশ, আৰু পানী নোহোৱা হ'লেই সৰ্বনাশ। সংসাৰত এনেকুৱা কোনো সমস্যা নাই যি তোমাৰ মনৰ শক্তিতকৈ অধিক শক্তিশালী। সহজে পৰাজয় স্বীকাৰ কৰি নল'বা। যিটো সত্য তাৰ কাৰণে যুদ্ধ কৰা, শেষত ধৰ্মৰে জয় হ'ব। আনক সহায় কৰিলে সদায় তোমাৰ শক্তি বৃদ্ধি পাব। মনুষ্যৰ কাৰণে বেয়া অসৎ সংগ কয়লাৰ তুল্য, যি গৰম হ'লে হাত জ্বলাই দিব আৰু ঠাণ্ডা হ'লে তোমাকো ক'লা কৰি পেলাব। নিৰাশ নহবা। দুৰ্বলতা সময়ৰ, তোমাৰ নহয়। সংসাৰৰ আগত কন্দাতকৈ ধৈৰ্য ধৰাটো বেছি সুন্দৰ। মনুষ্যই যি হ'ব বিচাৰে, যি পাব বিচাৰে, সেয়া পাব পাৰে যদি সম্পূৰ্ণ বিশ্বাসেৰে ইস্পিত বস্তুৰ ওপৰত নিৰন্তৰে চিন্তা কৰে। যি মনুষ্যই সকলো হেৰুৱাই শান্ত আৰু একাগ্ৰ হৈ ৰ'ব পাৰে, সেয়া জয়। যিজন ব্যক্তিৰ ওচৰত তোমাৰ আদৰ নাই, সেইজনৰ লগত থকাতকৈ তুমি অকলে থকা বেছি ভাল। হেৰাই যোৱা কালিৰ সময়ক বুজি পোৱাটো জীৱনৰ এটা ভাল সুযোগ, আৰু আহিবলগীয়া কাইলৈ জীৱনক জীয়াই তোলাটো আন এক সুযোগ। সত্যই কেতিয়াও দাবী নকৰে ময়েই সত্য, কিন্তু অসত্যই সদায় দাবী কৰে ময়েই সত্য। প্ৰতিটো দুখৰ পিছত সুখৰ সময় নিশ্চয় আহিব। প্ৰেম যদিহে কৰোণা হৈ চকুলো হৈ বৈ নাহে, তেতিয়া বুজি লোৱা সেই প্ৰেম অন্তৰ মনৰ পৰা উদ্ভৱ হোৱা নাই। জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সেইটোৱেই, যি ভুলৰ পৰা আমি একো শিকি নলওঁ। এই সংসাৰত চাবলৈ বহুত ধুনীয়া ঠাই আছে, কিন্তু আটাইতকৈ সুন্দৰ ঠাই হ'ল বন্ধ চকুৰে তুমি নিজৰ ভিতৰখন চোৱা। প্ৰেমৰ শক্তি দ্বন্দ্বৰ শক্তিতকৈ হেজাৰ গুণ প্ৰভাৱশালী আৰু স্থায়ী। ক্ৰোধ হ'ল দুখ ক্ষণৰ, কিন্তু ক্ৰোধৰ দুপৰিণাম গোটেই জীৱনকালত ভুগিবলগীয়া হয়। যেতিয়া বেছিকৈ হঁহা আৰু বেছিকৈ কথা কোৱা ব্যক্তি এজন মৌন হৈ যাব, তেতিয়া বুজি লোৱা সেইজন ব্যক্তি ভিতৰৰ পৰা ভাঙি পৰিছে। তোমাৰ শান্ত আৰু স্থিৰ মগজুহে জীৱনৰ সকলো সময়তে ব্ৰহ্মাস্ত্ৰ। মনুষ্যই নিজৰ বিচাৰেৰে উচ্চতাত আৰোহণ কৰিব পাৰে আৰু নিজক অধপতনে নিবও পাৰে। ঈশ্বৰৰ ওপৰত অটুট থকা আস্থাই মনুষ্যক জীৱনত আগবাঢ়ি যাবলৈ সাহস দিয়ে। সমতা আৰু জ্ঞানক সদায় তোমাৰ গুৰুৰূপে গ্ৰহণ কৰা। মনুষ্যই বনাই দিয়া মাৰ্গত সময় নচলে, সময়ে দেখুৱাই দিয়া মাৰ্গত মনুষ্য চলিবলগীয়া হয়। ইয়াকে নীতি বুলি কোৱা হয়। ব্যক্তিয়ে ভুল কৰি শিকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় ব্যক্তিয়ে গোটেই জীৱন ভুল কৰি যাব আৰু ক'ব মই শিকি আছো। ভুল জীৱনৰ এটা অংশ, কিন্তু ভুল স্বীকাৰ কৰিবলৈ বহুত কম মনুষ্যৰে সাহস হয়। আনক জনাটো জ্ঞান, নিজক জনাটো
আত্মজ্ঞান। তুমি যুদ্ধ অকলেই কৰিব লাগিব। মানুহে কথাৰেহে জ্ঞান দিব, সংগ নিদিয়ে। তোমাৰ কৰ্মই তোমাক শাস্তি দিব। এইকাৰণেই কৰ্ম ভাবি চিন্তিহে কৰিব লাগে। মনুষ্যৰ জীৱনত সেই সম্পৰ্কই সঁচা, যি সম্পৰ্কই পিঠিৰ পিছফালে থাকিও সন্মান দিয়ে। মনুষ্যৰ জীৱনত দৌৰত যিজনক পৰাজিত কৰিব নোৱাৰে, সিজনক লুটি খুৱাই পেলাই পৰাজিত কৰিবলৈ কুটকৌশল কৰে। মনুষ্যই এটা সুন্দৰ জীৱন উপভোগ কৰিবলৈ হ'লে এইটো স্বীকাৰ কৰিব পাৰিব লাগিব, সকলোৰে প্ৰাপ্তি নহয়। ধৰ্মই কেৱল পথ দেখুৱায়, কিন্তু কৰ্মইহে তোমাক লক্ষ্যত উপনীত কৰাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।